আজি আমি কণীৰ পনী বনাই খাম। প্ৰথমতে মই ইয়াত 4টা কণী লৈছোঁ, এটা এটাকৈ ভাঙি লৈছোঁ। দেখিছে আপোনালোকে। এয়া মোৰ ভঙা হৈ গৈছে। এতিয়া ভালকৈ এইখিনি মিক্স কৰি লওঁ। দেখিছে এয়া মিক্স কৰা হৈ গৈছে। এতিয়া এটা পলিথিনত ভৰাই লৈছোঁ ভালদৰে। পলিথিনটো চফা ল'ব, ভালকৈ চাই ল'ব যাতে একো নাথাকে। ভালকৈ ওলাই নোযোৱাকৈ গাঁঠি দিব যাতে মিক্স কৰা সেইখিনি ওলাই নাযায়। এয়া মোৰ গাঁঠি দিয়া হৈ গৈছে। চাওক, অলপ বহল কৰি দিব, পলিথিনটো অলপ ঢিলাকৈ ল'ব। এটা চচত পানী ল'ব, তাত পলিথিনটো দি দিব, ভালকৈ মেলি দিব বহলকৈ। তেতিয়া বস্তুটো ধুনীয়া হ'ব, বহল হৈ যাব। এয়া মই এতিয়া গেছত উঠাইছোঁ। 15-20 মিনিট ভালদৰে উতলিবলৈ দিম যাতে বস্তুখিনি ফুলি ডাঠ হৈ যায়। এতিয়া মই কাবেলি বুটে আলুৱে কুকাৰত বইল কৰি ল'ম, তাৰ লগত বনাম। আৰু এইফালে এয়া উতলি আছে। দেখিছে কি ধুনীয়াকৈ ফুলি আহিছে। এতিয়া এয়া নমাব পৰা হৈ গ'ল। এয়া মই তেলত দিবৰ কাৰণে গোটাই লৈছোঁ। গৰম মছলা, ধনিয়া, জিৰা আৰু মিট মছলা। তাৰপিছত এইফালে জলকীয়া লৈছোঁ 4টা, পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ 1টা, তেজপাত লৈছোঁ 2 খিলা আৰু আদা নহৰু পিচি লৈছোঁ। এয়া পনীৰ হৈ গ'ল। দেখিছে কি ধুনীয়াকৈ ফুলি ডাঠ হৈ গৈছে। দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া এইখিনি মই পিচ কৰিম। দেখিছে কিমান ধুনীয়া হৈছে, ডাঠ হৈছে, কোমল হৈছে। চাওকচোন কিমান ধুনীয়া হৈছে।